নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই এতিয়া ওলাইছোঁ ৰংঘৰৰ বাকৰিত বিহু চাবলৈ। গতিকে ব'লক যাওঁ আৰু চাই থাকক ভিডিঅ'টো আগলৈ। ৰংঘৰৰ বাকৰিত আজি হ'ব ধামাকা। আৰু মই আহি পাই গ'লোহি এয়া ৰংঘৰৰ বাকৰিৰ মুখৰ আগত। বহুত মানুহ হৈছে, বহুত ৰ'দ তাতে, তথাপি মানুহটো হ'বই ন। ৰংঘৰত যিহেতু বিহু আমাৰ একদম মানে বাপনি সাহোন ৰঙালী বিহুৰ মানে যি একদম বৰ উৎসৱ, মানে যি ভাল লাগে সেইটো হৈছে ৰংঘৰৰ বাকৰিতে ভাল লাগে মানে। গতিকে চাওক কিমান মানুহ হৈছে, তাতে ৰ'দো মানে। এতিয়া আমি ভিতৰলৈ লাহেকৈ সোমাই যাম আৰু চাম এতিয়া প্ৰথমতে চৌপাশটো চাই ল'ম, ক'ত কেনেকৈ কি ধৰণে মানুহবোৰ আছে, কি কৰিছে কি নাই কৰা, ক'ত বিহু পাতিব। ৰংঘৰ বাকৰিতটো বিহু পাতেই, প্ৰত্যেক বছৰে পাতে। প্ৰথমতে আমি ৰংঘৰ চৌপাশটো চাই লওঁ। সোমাই আহিয়ে মানুহবোৰ মানে কোনোবাই যদি ফটো মাৰিছে, কোনোবাই মানে ৰখি চাই আছে আৰু সেয়াই আৰু ৰংঘৰ বাকৰিত চব ওলাই আহিছে ধুনীয়াকৈ। সেইফালে চাব কিমান মানুহ হৈছে। ৰ'দো মানে বহুত ৰ'দ দিছে, মানে ইমান ৰ'দতো ওলাই মানুহবোৰে ঘূৰি ফুৰিব পৰা নাই। যদিও মানে মানুহবোৰ আৰু আছে সেইপিনে দেখিব, সেই দূৰলৈ পিনে ৰংঘৰটোৰ তলত মানে যোনটো ছাঁহত মানে মানুহবোৰ ৰখি আছে মানে। আৰু বেছিকৈ ৰ'দত মানে ওলাই ফুৰিবলৈ দিগদাৰ হয় ন ইমান, আৰু তাতে আৰু মেখেলা চাদৰযোৰ অলপ গৰমো উঠে। আৰু তাতে মানে ৰ'দ মানে আজিতো মানে বহুত ৰ'দ মানে, আৰু পূৰা একদম ৰ'দত মানে মই নিজেই মানে একদম আগতে ৰ'দত মই থকা মানুহ, মই আজি নিজে ৰ'দত থাকিবগৈ পৰা নাই মানে। পূৰা ছাঁহলৈ যাওঁ লাগি গৈছেগৈ। সেইবোৰ মানুহবোৰ দিছে কিমান ছাঁহত একদম ৰখি আছে মানে। আৰু অলপ দেৰি পিছততো এইপিনে বিহু আৰম্ভ হ'ব। বৰ্তমানলৈকে বিহু এতিয়া আৰম্ভ হোৱা নাই বাৰু, অলপ দেৰিকৈ হ'ব। বিহু অলপ চাম, প্ৰথমতে চাই লওঁ ৰংঘৰৰ চৌপাশটো আমাৰ। বিভিন্ন ধৰণৰ ফটো মাৰিছে। এফালেও বেকত মানুহবোৰে এতিয়া ছাঁহলৈ চব আহিছে, ময়ো গৈছোঁ। সেই বেক চাইডে যোনটুকুৰা ছাঁ এটুকুৰা পৰি থাকে যে গছৰ ছাঁহত, তাতে গৈ অলপ ৰখি ল'ম। ৰখি লৈ আকৌ আপোনালোকক দেখুৱাম আগলৈ ভিডিঅ'টো ক'ত কি হৈছে আৰু। চব মানুহবোৰ ছাঁহলৈ গৈছে নাই। এইটোৱে আমাৰ ৰংঘৰটো, চব কি সুন্দৰ লাগিছে একদম। ৰংঘৰৰ বাকৰিত বিহু, তাতে গোটেইবোৰ নাচনী সাজত। এনেকৈ কৰিয়ে মানুহবোৰ চব আছে। আমি এতিয়া আগফালে যাওঁ, এতিয়া কোনোবা বিহু এযোৰা আহিছে, চাওঁগৈ আমি বলক। এতিয়া এইফালে যাওঁ আৰু এইফালে গৈ এইফালে চাওক মানুহবোৰ আছেই বাৰু ইয়াত, কিন্তু আমি এতিয়া বিহু চাব লাগিব। যিহেতু বিহু এযোৰা আহিছে, কোনযোৰা বিহু আহিছে আমি গ'লেহে গম পাম। এতিয়া আগফালে যাওঁ বলক। এইযোৰা বিহু, সেই ককাহঁতৰ যোনটো কোঁৱৰ হয় যোৰা বিহু, মই আগতেও এবাৰ চাইছোঁ এই বিহুযোৰা। আপোনাৰ তেওঁলোকৰ মানে কি ককাসকলে মানে বিহু মাৰে মানে, ককাসকলে নাচনী হৈ আহে, কেইগৰাকীমান নাচনীও হৈ আহে। তেনেকৈ মানে এনেকুৱা বৰ সুন্দৰ বিহু পাতে। আপোনালোকে চাই থাকক বিহুযোৰা, বৰ ধুনীয়া লাগে মানে। আৰু যিহেতু ককাহঁতে বিহু মাৰিছে ন, আগৰ দিনৰ আৰু বিহুৱা আৰু কিমান ধুনীয়া বিহু মাৰিব পুৰণা বিহু। গতিকে এনেকৈ চাই ভাল লাগে। এযোৰা দুযোৰাকৈ মানে এনেকৈ বিহু এতিয়া এযোৰা আহিছে, আৰু বেছি দেৰি ৰখি থাকিব নোৱাৰোঁ, বহুত ৰ'দ দিছে যিহেতু। আৰু মানে ইমান ৰ'দত ৰখি থাকিবলৈ হ'লে আৰু মানে কষ্ট, মানে বহুত ৰ'দ, মানে কি চোকা ৰ'দ যিহেতু ন, মানে কি থাকিব পাৰি, কিন্তু ইমান মানে আৰু নোৱাৰি মানে, বহুত ৰ'দ দিছে। যেনে তেনে অলপ দেৰি থাকিলোঁ। এইযোৰা আপোনালোকে বিহুযোৰা অলপ চাওক। ককাহঁতে সুন্দৰ বিহু গাইছে, আমিও মাৰিব লাগিব। তাত বিহু চাই আহি মই এতিয়া আহিলোঁ বৰ্তমান যি আমাৰ তলাতল ঘৰৰ কাষত যি গোলাঘৰটো আছে। মই কিন্তু গোলাঘৰটো দেখিছোঁ, কিন্তু গোলাঘৰটোৰ ভিতৰত কি আছে আজিলৈকে মই দেখা নাই। গতিকে আমি যাওঁ বোলো সেই গোলাঘৰটোৰ ভিতৰত। আপোনালোকেও কিছুমানে দেখিছে চাগে, কিছুমানে নাই দেখা, কিন্তু মই দেখা নাই মানে। গতিকে তাৰ ভিতৰত অলপ চামগৈ। আৰু আপোনালোকে যদি নাই দেখা, চাই থাকক। গোলাঘৰটোৰ ভিতৰতনো কি আছে? চবেই কয় যে এইটো গোলাঘৰ, তাৰ ভিতৰত কি আছে ময়ো নাই দেখা। আপোনালোকেও যদি নাই দেখা, তেতিয়াহ'লে ব'লক ময়ো চাম, আপোনালোকেও চাব। মানে কি ধুনীয়া, গোলাঘৰটোৰ ভিতৰত কিমান ধুনীয়া হৈছে। এইটোৱে হৈছে গোলাঘৰটো, মানে বহুত ভাল লাগে মানে। মই আগতে এবাৰ আহিছোঁ মানে, এতিয়া দেখা নাই ভিতৰত, কিন্তু এইটো চাওক গোলাঘৰটো বহুত ধুনীয়া মানে একদম। ই অকলে থাকে, সৰুকৈ ঘৰ এটা, কিন্তু বাহিৰৰ পৰা দেখিবলৈ একদম সৰু লাগে। ভিতৰত বা কেনেকুৱা হয় চাওঁগৈচোন বলক। আমি ভিতৰত সোমাই, চৌপাশটো বহুত ধুনীয়া, একদম ৰ'দৰ পোহৰত পূৰা জিলিকি আছে মানে, আৰু বহুত চাফা হৈ আছে। ভিতৰলৈ সোমাই ইয়াতে এজন চিকিউৰিটি হ'ব পাৰে, তেওঁ চিকিউৰিটি চাগে চিকিউৰিটি এজন আছে। ইয়াৰ গেটকেইখন বহুত চাপৰ মানে। এইটোৱে হৈছে গোলাঘৰটো। ইয়াত কিবা থৈ দিছে, এইবোৰ ৰং চং কৰি চিমেণ্ট আছে নেকি, থৈ দিছে। ভিতৰতো বহুত ডাঙৰ, কিন্তু এইবোৰ তাত চাওক আগৰ দিনৰ গোলাঘৰটোৰ ভিতৰতে আছে এই দুটা আগৰ দিনৰ যুদ্ধত এইকেইটা ইউজ কৰিছিলে। মই আজিহে দেখিছোঁ যে গোলাঘৰটোৰ ভিতৰত এই দুটা আছে বুলি। কিন্তু বহুত ডাঙৰ মানে, বাহিৰৰ পৰা ইমান সৰু দেখায়, ভিতৰতো কিন্তু ইমান ডাঙৰ মানে।
আৰু চূণ তূণ মাৰি থৈছে ধুনীয়াকৈ। আৰু এইকেইটা চাওক দুটা আছে। ভিতৰতো কেনেকুৱা থাকে জানো, ইয়াৰ আকৌ ভিতৰত কি কৰে ভিতৰতো চাওঁ অলপ। ভিতৰতো সেইটো ভিতৰত কিবা বন্ধ হৈ গ'লে নে এনেকুৱাই থাকে, এইটো গমটো নাপাওঁ, কিন্তু মানে বন্ধও হৈ যাব পাৰে মানে। গতিকে এইটোৱে আছিলে গোলাঘৰৰ ভিতৰত, মানে এই দুটাই মানে আছে মানে এতিয়া বৰ্তমান। আৰু এনেকৈ গোলাঘৰটো ধুনীয়াকৈ ৰং চং মাৰিছে, আৰু ৰং মাৰিব চাগে এতিয়া, অলপ কালাৰটো বেলেগ হৈ গৈছে। পিছফালে এখন সৰু গেট এখন আছে, সৰু গেটখন মানে এইপিনে খোলা নাই, কিন্তু গেট এখন আছে বেক চাইডেদি এখন চাওক। বহুত চাপৰ দৰ্জাখনো বহুত ধুনীয়া দেখিবলৈ। গতিকে মানে এইটোৱে আছিলে আজি গোলাঘৰটো। বাকী নেদেখাকৈ আছিলোঁ গোলাঘৰটোৰ ভিতৰত কি আছিলে, আজি সম্পূৰ্ণ দেখিলোঁ। আৰু ইয়াৰ ভিতৰত থকা বস্তু চুইও চালোঁ, মানে আজি মানে গম পালোঁ আৰু যে গোলাঘৰৰ ভিতৰত এই দুটা বস্তু আছে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। থেংক ইউ।